নমস্কাৰ মই মুছাব্বিৰ আহমেদ আজি মই আপোনালোকৰ লগত আলোচনা কৰিম আমাৰ অসমৰ এক জ্বলন্ত সমস্যাৰ বিষয়ে যেটো সমস্যা আজি যদি আমি মাত নামাতো তেতিয়ালে অহাকালি আমাৰ সন্তানে ভুগিব লাগিব তাৰ পিছত আমাৰ নেক্সট সন্তান এনেকৈ আমাৰ ভংগ অৰ্থাৎ আমাৰ মিয়া জাতিটোৱে ভুগিব লাগিব সমস্যাটো কি চাওক আজি আমাৰ অসমত মিয়া মুছলমানৰ নামটো কিছুমানে শুনিবলৈ নাপায় মিয়া মুছলমান নামটো শুনিলে এনেকুৱা লাগে বাংলাদেশী অসমৰ নাগৰিকত্ব থকা সত্ত্বেও হিয়তক অসমৰ পৰা উঠাই লৈ বাংলাদেশত পেলাই দিয়া হৈছে আকৌ বাংলাদেশেও গ্ৰহণ কৰা নাই ইহতক ৰদ বৰখনৰ মাজত ইমান কষ্ট দি তাৰ পিছত আকৌ অসম চৰকাৰে কিছুমানে ঘৰাই আনিছে আনি নিজৰ ঘৰত দিছে এই কষ্টবোৰ কিয় দিছে এইবোৰ সমস্যাৰ বিষয়ে আজি আমাৰ মাত মাতিব লাগিব নহলে পৰৱৰ্তী সময়ত এইবোৰ সমস্যা আৰু বেছি হয় আমাৰ এই মিয়া জাতিটোৰ ওপৰত হাসি পৰিব তো আমাৰ একচুৱেলি মিয়া জাতিটোৰ দুখটো ক'ত কিয় এনেকুৱা ভুক্তভোগী হ'ব লগা হৈছে কি এনেকুৱা হাৰাশাস্তি হ'ব লগা হৈছে বলকচোন অলপ চাই আহো আমি বিষয়বস্তুটো সক আমাৰ মিয়া জাতিটো দিনক দিনে যেনে ধৰণৰ উন্নত হৈ আছে শিক্ষাৰ দিশত কক আপোনালোকে ৰাজনৈতিক দিশত কক যিকোনো দিশত আমাৰ মিয়া জাতিটো আন জাতিৰ তুলনাত বেছি উন্নত হৈ আছে তেখেতসকলৰ মনত এটা ভয় ভাবুকে আহিছে যে এনেকৈ যদি মিয়া মুছলমান জাতিটো আগুৱাই যায় তেতিয়া আমাৰ অসমখন এদিন তেখেতৰ হাতত যাব বা আমাৰ অসমখনৰ ভৱিষ্যত ৰজা আমাৰ মিয়া জাতিটো হ'ব যাৰ কাৰণে মিয়া জাতিটোক হৰুৱাবৰ বাবে মিয়া জাতিটোক খেদিবৰ বাবে লাগি উঠিবৰি লাগিছে অসমৰ আন বেলেগ সমস্যা যিবোৰ আছে সেইবোৰ সমস্যা নাচাই অনলি মিয়াৰ পিছত লাগিছে মিয়া যদি কৰবাত অলপ ভুল কৰে সেই ভুলটোক ডাঙৰ ইস্যু বনাই তাক জেলত ভৰাই থৈ দিয়ে আৰু যদি অইন কাষ্টৰ কথা কও যদি অইন কোনো ধৰ্মৰ মানুহ যদি তাতকৈ দুই গুণ বেছি ভুল কৰে তেতিয়াহলে তাৰ কোনো ধৰণৰ শাস্তি বিহিত নকৰে সক আজি অসমৰ কথা যদি কও অসমৰ গুৱাহাটীত আজি যদি যাব নোৱাৰা অৱস্থা হৈছে 2-3 দিন ধৰি যদি কোনোবা এটা ৰোগী ইমাৰ্জেন্সিত থাকিব লগা হয় তেতিয়াহলে সেই ৰোগীটো গুৱাহাটী হাস্পতালত লৈ যাব নোৱাৰে এনেকুৱা ৰাস্তা ঘাটৰ এনেকুৱা অৱস্থা হৈ আছে ৰাস্তা ঘাটত আমাৰ আঠুৰ ওপৰত পানী হৈ আছে এক কমললৈকে পানী হৈ আছে তথাপিও মানে গাড়ী ঘোঁৰা যান বাহন চলাচল কৰিব পৰা নাই সেইবোৰ সমস্যাৰ বিষয়ে নাচাই আমাৰ চৰকাৰে অসমৰ যিসমূহ নিবনুৱা আছে নিবনুৱা সমস্যাবোৰ নাচাই আমাৰ চৰকাৰে অনলি চাই আমাৰ মিয়া জাতিটোক ধ্বংস কৰা মিয়া জাতিটোক খেদা তাৰ এটাই কাৰণ যদি মিয়া জাতি যেনেকৈ উন্নত হৈ আছে এনেকৈ যদি উন্নত হয় তেতিয়াহলে ভৱিষ্যতত অন্য জাতিৰ বিপদ বা সংকট আছে অসম চৰকাৰে বোলে খিলঞ্জীয়া সুৰক্ষা প্ৰদান কৰি আহিছে আপোনালোকে নিউজত পাই আমিও পাও কিছুমান নিউজত পাও যে আমাৰ খিলঞ্জীয়া জাতিটোক অসম চৰকাৰে সুৰক্ষা প্ৰদান কৰি আহিছে কেনেকৈ সুৰক্ষা কৰি আছে জানেনে আপোনালোকে খিলঞ্জীয়া জাতিৰ যিসকল মানুহ আছে আমিও খিলঞ্জীয়া হলি যিসকল খিলঞ্জীয়া মানুহ আছে আপোনালোকে ভালকে চাই লওক খিলঞ্জীয়া জাতিটোক হাতত কলম নিদি পকেটত পেন নিদি আপোনালোকৰ হাতত বন্দুক দি আছে যাতে ভৱিষ্যতৰ আপোনালোকৰ জীৱনটো আমাৰ জীৱনটো যাতে অন্ধ হয় আজি যিসকল মিনিষ্টাৰ আছে সেইসকল মিনিষ্টাৰৰ ল'ৰা ছোৱালী সন্তানবোৰক বেলেগ দেশত লিখা পঢ়া কৰে আমাৰ ল'ৰা ছোৱালীক হাতত বন্দুক দিছে যে আমাৰ জাতিটোক সুৰক্ষা দিব লাগিব আমাৰ জাতিটোক আমাৰ নিজে ৰক্ষা কৰিব লাগিব কিয় আমাৰ অসমখনক ৰক্ষা কৰিবৰ বাবে আমাৰ পুলিচ বাহিনী নাই জানো যদি আমাৰ জনসাধাৰণক যদি আমাৰ খিলঞ্জীয়া জাতিবোৰক যদি মানুহৰ হাতে বন্দুক তুলি দিব লগা হয় তেতিয়াহলে আমাৰ পুলিচ বাহিনীৰ কাম কি জানো গতিকে আপোনালোকে এনেকুৱা ভুৱা বদমাছি মানুহৰ পৰা সদায় আঁতৰত থাকিব আপোনালোকে সদায় আমাৰ অসমখনক শিক্ষাৰ পোহৰ দি আগুৱাই লৈ যাওক মানুহৰ এই ভুল ধাৰণা এই চৰকাৰৰ এই কিছুমান ভুল সিদ্ধান্ত যি সিদ্ধান্তৰ বাবে আমাৰ সাধাৰণ ৰাইজে ভুক্তভোগী হ'ব লগা হৈছে সেই সিদ্ধান্তবোৰ আপোনালোকে প্ৰটেষ্ট কৰক মাতক আপোনালোকে আমাৰ অসমখনক সোণৰ অসম কৰি তোলক এই আপোনালোকৰ ওচৰত মোৰ কামনা ধন্যবাদ জয় আই অসম